নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি একে শাৰীতে কেনেকৈ পূৰণফল উলিয়াব পাৰি সেই বিষয়ে শিকিম এতিয়া আমাক যেতিয়া স্কুলত পূৰণ কৰা শিকায় কেনেকৈ শিকায় এতিয়া চোৱা মই ইয়াত 23 আৰু 24 লৈছোঁ 23 আৰু 24ক আমি কেনেকৈ পূৰণ কৰিছিলোঁ স্কুলত থাকোঁতে বা কেনেকৈ পূৰণ কৰোঁ প্ৰথম 4ৰে 23ক পূৰণ কৰোঁ এতিয়া ইয়াত 92 পাইছোঁ তলত লিখিছোঁ তাৰপিছত 2ৰে 23ক পূৰণ কৰোঁ 46 পাইছোঁ ইয়াত লিখিছোঁ তাৰপিছত যোগ কৰিছোঁ তাৰপিছতে 552 552 পাইছোঁ এইটো এটা দীঘলীয়া প্ৰচেছ হয়নে এতিয়া মই তোমালোকক যিটো পদ্ধতি শিকাম সেই পদ্ধতিটোৰে তোমালোকে অতি সহজে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে একে শাৰীতে পূৰণফলটো উলিয়াব পাৰিবা কেনেকৈ চোৱা প্ৰথমে আমি 4ৰে 3ক পূৰণ কৰিছোঁ কিমান হৈছে 12 12ৰ 2টো ইয়াত লিখিছোঁ 1 বাকি ৰৈছে 1টো ইয়াত লিখিছোঁ এইবাৰ চোৱা প্ৰথম তাৰ পিছত কি কৰিছোঁ 4ৰে 2ক পূৰণ কৰিছোঁ 8 হৈছে আৰু 3ৰে 2ৰে 3ক পূৰণ কৰিছোঁ বা 3ৰে 2ক পূৰণ কৰিছোঁ একেই কথা 4ৰে 2ক পূৰণ কৰোঁতে 8 হৈছে 3ৰে 2ক পূৰণ কৰোঁতে 6 হৈছে সেই দুইটা আমি ইয়াত লিখিছোঁ 8 আৰু 6 যোগ কৰিছোঁ কিমান হৈছে 14 আৰু আগৰ বাকি থকা একটো যোগ কৰিছোঁ কিমান হৈছে 15 15ৰ 5 ইয়াত লিখিছোঁ 1 থাকি গ'ল এতিয়া আমি 2 পূৰণ 2 কৰিছোঁ কিমান হৈছে 4 2 আৰু 2 পূৰণ কৰাৰ ফলত যেটো 4 ওলাল তাৰ লগত আমি আগৰ একটো যোগ কৰিছোঁ আগত ৰৈ যোৱা একটো সেই একটো যোগ কৰিলে হ'ব 5 চোৱা একে শাৰীতে ওলালনে মই তোমালোকক বুজোৱাৰ কাৰণে মোৰ সময় লৈছে যেতিয়া তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা তেতিয়া এটো অতি সহজ হৈ উঠিব তেনেকৈ চোৱা মই আকৌ এটা তোমালোকক বুজাবলৈ আকৌ এটা লৈছোঁ 21ক 31ৰে পূৰণ কৰিছোঁ হয়নে এইটো পুৰণি পদ্ধতি এনেকৈ আমি কৰিয়ে থাকোঁ এটা নতুন পদ্ধতিটোলৈ যাওঁ আহা প্ৰথমে আমি কি কৰিছোঁ 1 পূৰণ 1 হৈছে 1 লিখিলোঁ এতিয়া 2 পূৰণ 1 বা 1 পূৰণ 2 যি কৰোঁ 2 পূৰণ 1 হ'লেও 2 হ'ব 1 পূৰণ 2 হ'লেও 2 হ'ব সেইটো কৰিলোঁ তাৰপিছত সেইটোৰ লগত কি যোগ কৰিছোঁ 3 পূৰণ 1 3 পূৰণ 1 যোগ কৰিছোঁ 3 যোগ 2 কিমান হৈছে 5 হৈছে এতিয়া 5টো পাতিলোঁ যিহেতু ইয়াত একো বাকি ৰোৱা নাই 3 পূৰণ 2 কৰিছোঁ 6 পাইছোঁ আৰু যিহেতু বাকি ৰোৱা নাই গতিকে 6টোকে ডাইৰেক্ট পাতি দিছোঁ চোৱা সহজ হৈছেনে মই তোমালোকক প্ৰথম শিকোৱাৰ কাৰণে ইয়াত মই এনেকৈ পাতি লৈছোঁ যেতিয়া তোমালোকে কৰি থাকিবা অভ্যাস হ'ব তেতিয়া মুখতে এখিনি কৰিব পাৰিবা কেনেকৈ কৰিব পাৰিবা চোৱা মই আকৌ এবাৰ কৰি দিছোঁ 1 পূৰণ 1 লিখিলা 1 2 গুণ 2 যোগ 1 3 গুণ 3 3 2 5 লিখিলোঁ তাৰপিছত 3 2 গুণ 6 সহজ হৈ গ'লনে 651 এনেকৈ তোমালোকে আকৌ বেলেগ এনেকৈ পূৰণ কৰি চাবাচোন কৰোঁতে সহজ লাগিব তেতিয়া এনেকৈ লিখি থাকিব নালাগে কাষত লিখি থাকিব নালাগে আৰু নিলিখাকৈ সুন্দৰকৈ তোমালোকৰ যিটো ফলাফল পূৰণফল সেইটো ওলাব অতি সহজো হ'ব এনেকৈ যোগ কৰি থাকিবও নালাগে হয়নে আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ কেনে লাগিল কমেণ্ট কৰি জনাবা